ঋতুৰাজ ঘৰত আছা না? বাইল আকৌ তই বহ কি খবৰ তোৰ? আছো দে আর দেখোন ৰঙা পৰি আছে, কান্দি আছিলি নেকি? এ মই আৰু কিয় কান্দিম? তোৰ কথাত মই ধৰিব পাৰিছো তোৰ কিবাটো হৈছে ন? কি ভাবি আছ তই? কাৰোবাক মনৰ কথাবিলাক কৈ দিলে মনটো পাতল পাতল লাগে, গম পাৱ? তেতিয়াহ'লে শুন, মই এজনী ছোৱালীৰ লগত মেছেজ কৰি আছিলোঁ। ভাবিছিলোঁ সেইজনী হৈছে ছোৱালী, কিন্তু পাছতহে গম পালোঁ যে সেইজনী কোন হয়। নেটকে নাই ইয়াতে ঘণ্টা আছে। এই মেছেজ কৰি থকাৰ সময়ত যে ডিষ্টাৰ্বটো দেই, মানে একদম হেল্ল', নাই মই এতিয়া ATM-ত আছোঁ। পিছত বিজি আছোঁ, অলপ পিছত ফোন কৰি আছোঁ দে তোক মই। দে কি কৰিছা? আজিকালি দেখাই নাপাওঁ তোক, ক'ত থাকা? ক'ত থাকোঁ মানে ঘৰত থাকোঁ ৰ। কিয়া আপি বটালি? বাহ, মোৰ মেছেজ এটা আহিছিল, মই আহি আছোঁ ৰ। লাগি থাকা। চলি নাচা কিয়া? আপি পাই পাহৰি গেল আমাক। খঙে উঠা হৈছে তাক গিলে, মই যে দেখিবই নোৱাৰা হৈছোঁ। তোৰতো খংহে উঠছি, মোৰতো তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে কিবা লাগে। কিয়া? গম পাবি দে পিছত, হ'ব এতিয়া। আচ্ছা, সেইকাৰণে তই একেদিন আমাৰ লগত ফুৰিবলৈ যোৱা নাছিল, এতিয়াই গম পালোঁ। মই ভাবিছিলোঁ তোৰ এনেকুৱা কিবা হ'ব বুলি। এতিয়া পস্তাই থাক আৰু। তাই নাম্বাৰটো মোক দিছ, মই সুধি লওঁ। ফোনটো ক'ত গ'লে? নাম্বাৰটো দি। সেইটো আপি নহয়, এইটো আপা হয়। কি ক তই? ইনষ্টাগ্ৰামত মোক মেছেজ দিছিল। বুলি ভাবিছিলি? সেইকাৰণে ইনষ্টাগ্ৰামৰ প্ৰফাইল চাই ছোৱালী ভাল পাব নালাগে। এতিয়া পস্তাই থাক আৰু, কি হ'ব? বৰ বেয়াকে ফাচিছ দে তই। মোৰ লগৰকেইটাক ক'লে সিহঁতে হাঁহি মৰিব তোৰ কথা শুনি। নকবি দে আকৌ প্লিজ। অ'কে হ'ব দে, কিন্তু ম'ম' খুৱাব লাগিব 10 টকাৰ। হ'ব দে, খুৱাম দে। ব'ল এতিয়া ফুৰি আহোঁ, মন বেয়া কৰি থাকিব নালাগে, যদি কেনে খবৰ? আছোঁ, তোৰ? আছোঁ দে আৰু। এটা কথা গম পাইছা তই ঋতুৰাজৰ? কিয়ে? নকওঁ দে। কয়ে? নকওঁ। কি কয়ে? কাৰো আগত নকবি আৰু। নকওঁ দে, মই খুৱাম দে তোক সঁচাই 10 টকাৰ। ক না, তইতো ম'ম' পাগল জানো। অ'কে, কথাটো মোৰ হাঁহিয়ে উঠে। শুনবি, কথাটো হৈছে, কথাটো সেইটোহে। মই কি কৈ আছিলো তোক জমনি মই নে? কথা এটা কওঁ। কি? তাক যে আপি এটা যে মেছেজ দি আছিল, সেইটো বেলেগ কোনো নহয়, মইহে আছিলোঁ। কি ক কেলা, তই কিন্তু কম মাল নহয় দেই। কি কবি আৰু, সি ইমান আপি পাগলি ভাই। বা সি যি মেছেজ কৰে আই লাভ ইউ, ঐ বা তাক ফেক একাউণ্টটো দি মই বেয়া মেছেজ দিছোঁ, তাক অলপ চেনি দিছোঁ দে। জ্বলাই থাক, কিন্তু সিটো এতিয়া আপা বুলি গমেই পাইছে। তই কিন্তু বেলেগ কাম কৰিছা দেই, জবৰদস্ত পুৰা। ভাল লাগছে না কামটো তোৰ? মজা, সেই বুলি আৰু মোক নকৰবি। নকৰোঁ দে, আজি ম'ম' খোৱাবি না? তইহে কৈছা তই খুৱাব লাগিব ম'ম', দে যৌ এতিয়া। তহঁতে মোক ঠগাই ভাল কাম নকৰিলি, তহঁতক দি আছোঁ ময়ো সেকা।